তেজপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি তেজপুৰ চকবাজাৰ প্ৰাংগণত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে তেজপুৰ চকবাজাৰ ব্যৱসায়ৰ সৈতে মত বিনিময় কৰে আৰু যোৱা বছৰ ৮ মে তাৰিখে হৈ যোৱা বৃহৎ অগ্নিকাণ্ড সম্পৰ্কে বাৰ্তালাপ কৰে। লগতে প্ৰস্তাৱিত নতুন বজাৰ গৃহৰ প্ৰকল্প অতি কম দিনৰ ভিতৰত খণ্ডকৈ ব্যৱসায়ীসকলৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। অহা ১০-১৫ দিনৰ ভিতৰত সন্ধাৰ বিষয়ববীয়াৰ সৈতে তেখেতৰ কক্ষত এক আলোচনাৰ মিলিত হোৱাৰ কথাও ব্যক্ত কৰে। প্ৰথম কথা, এইটো কাম যেতিয়া হাতত ল'ব, বেষ্ট অফ বেষ্ট কণ্ট্ৰেক্টৰ আহিব লাগিব, চিলিং ফ্ৰী হ'ব, ধাৰাত ধাৰ কাম কৰিব, টেকন'লজি লৈ পেলাই কৰিব লাগিব। অসুবিধা এখেতসকল আমাৰ নিজৰ মানুহ, কোনো প্ৰকাৰে অসত্য কথা কৈ তেওঁলোকৰ লগত আমি সম্পৰ্কটো বেয়া কৰিব নোৱাৰোঁ। সেইটো হ'ল নাম্বাৰ 1 কথা। মানে কথাটো হ'ল যে এইবিলাক আমাৰ নিজৰ মানুহ, গতিকে এওঁলোকে পিছত যদি কষ্ট পায় সেইটো আমাৰ সকলোৰে কষ্ট হ'ব। কাৰণ আজি জুই জ্বলিল, বহুতৰ ক্ষতি হ'ল আৰু বোলে চৰকাৰে তাৰ ওপৰত আৰু ক্ষতি কৰি দিলে, সেইটোতো নহ'ব। গতিকে DC আপুনি বহি লওক, যিমানখিনি ধুবীঘাটত দোকান বহাব পাৰি সিমানটো ডিমলিছ যিমান হয়, যিমানটো বহাব পাৰি সিমানটো বহাই যিমান হয়। আপোনালোকক মই আমাৰ নৱকৰে প্লেনটো কৰি ল'ব আৰু অহা 10-15 দিনত মই এবাৰ আপোনালোকক গুৱাহাটীত মাতি দিম। মোৰ ৰুমত বহি গোটেইখিনি DC থাকিব, সুন্দৰ কৰি সিদ্ধান্তখিনি লৈ দিম। খালি আপোনালোকৰ কাৰণে কথাটো কৰা হৈছে যাতে ভৱিষ্যতে জুই নালাগে আৰু আমি খুব ভাল ইলেক্ট্ৰিচিটি, খুব ভাল ফিটিংছ লগাব লাগিব যাতে ভৱিষ্যতে নহয়। এইবাৰ ধৰক জুই জ্বলিলে মানুহৰ ঘটনা নহ'ল, কেতিয়াবা এনেকুৱা হ'ব যে মানুহৰ ডাঙৰ কেজুৱেলিটি হৈ যাব, টাউনৰ মাজত আছে। সেইকাৰণে আপোনালোকেও সহযোগিতা কৰক আৰু চৰকাৰে যিমান পাৰে আপোনালোকৰ মতে কৰিব চেষ্টা কৰিব। খালি আপোনালোকে নিজৰ তেজপুৰ চক বজাৰত আজি এটা হিষ্টৰিকেল ডে, যিহেতু এজন চিফ মিনিষ্টাৰ হিচাপে আমি কেতিয়াও মুখ্যমন্ত্ৰী এজনে ইয়াত চক বজাৰত সোমোৱা আমি দেখা নাই। আমাৰ দুখ কষ্ট বুজি পাই পেলাই আজি মুখ্যমন্ত্ৰী নিজে আগ্ৰহ প্ৰকাশ কৰি ইয়াত আহিছে, তাৰ বাবে আমি নথৈ হৈছোঁ আৰু আমাৰ দুখ দুৰ্দশাৰ কথা তেখেতে বুজি পাইছে। বুজি পোৱাৰ পিছত আমাক আশ্বাস দিছে যে আমাৰ ব্যৱসায়ীসকলক কোনো অসুবিধা নোহোৱাকৈ সুৰক্ষিতভাৱে থাকি খুব কম দিনৰ ভিতৰত, নিৰ্ধাৰিত সময়ৰ ভিতৰত বজাৰখন নতুনকৈ গঠন কৰাৰ কাৰণে তেখেতসকলে আমাক আশ্বাসটো দিছে। আৰু আজি আমাৰ কাৰণে খুব গৌৰৱান্বিত যে আমি আজি আমাৰ চক বজাৰত আজি প্ৰথমবাৰৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয় উপস্থিত হৈছে আৰু আমাক যিখিনি কথাখিনি কৈ গ'ল যে আমাৰ চক বজাৰৰ ব্যৱসায়ীসকলৰ কোনো অসুবিধা নোহোৱা কৰি আমাৰ ইয়াত য'ত আমাক চিফ্ট কৰি বনোৱা কথা কৈছে। যিমানখিনি মানুহ তাত চিফ্ট হ'ব সেইখিনিমানখিনি জাগাই ডিমলাইজ কৰিবৰ কাৰণে তেওঁ এটা আশ্বাস দি গৈছে আৰু অতি কম সময়ত 10-15 দিনৰ ভিতৰত আমাৰ কমিটিৰ লগত তেওঁলোকে বহি পেলাই আলোচনা মৰ্মে ধুনীয়াকৈ আমাৰ ব্যৱসায়ীৰ অসুবিধা নোহোৱা কৰি তেওঁলোকে কামবোৰ কৰি যাব বুলি আমাক এটা আশ্বাস দি গৈছে। ভিঅ' ৰিপৰ্ট, নিউজ তেজপুৰ।